আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা। নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো যুৱবাণী যোগে প্ৰচাৰ কৰা যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ অনুষ্ঠানত দুগৰাকীকৈ উদীয়মান লেখক উপস্থিত আছে। তেওঁলোক হৈছে বিতুপন ৰাজবংশী। নমস্কাৰ। আৰু আজি আমাৰ সৈতে আছে জয়শ্ৰী নেওগ। নমস্কাৰ। তেখেতকো আমি আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আজি বিতুপন আমাৰ অনুষ্ঠানলৈ আহিছে এটি গল্প লৈ, আৰু জয়শ্ৰীয়ে কবিতা লিখে। গতিকে আজিৰ অনুষ্ঠানত আমি তেখেতৰ কবিতা পাঠ শুনিম। প্ৰথমে আমি আহিছো জয়শ্ৰীৰ ওচৰলৈ। জয়শ্ৰী, আপুনি কবিতা লৈ আহিছে আমাৰ অনুষ্ঠানলৈ। হয়। আৰু আপোনাৰ কবিতা আমি শুনিম। কিন্তু প্ৰথমে আমি আপোনাৰ বিষয়ে জানিব বিচাৰিছো, আপোনাৰ ঘৰখনৰ বিষয়ে জানিব বিচাৰিছো। আপোনাৰ শিক্ষা জীৱন ক'ত কেতিয়া আৰম্ভ হৈছিল এই সম্পৰ্কে অকণমান জনাবচোন। নমস্কাৰ, মই জয়শ্ৰী নেওগ। মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত, আৰু মোৰ ঘৰত মোৰ মা দেউতা আৰু মই অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ। এটা সাধাৰণ মধ্যবিত্ত পৰিয়াল। মোৰ দেউতা এগৰাকী শিক্ষক আৰু মা এগৰাকী গৃহিণী। যদিওবা মোৰ দেউতা এগৰাকী বিজ্ঞানৰ শিক্ষক, তথাপিও তেওঁ এগৰাকী সাহিত্যৰ অনুৰাগী, সাহিত্যক ভাল পায়, আৰু তেনে এখন পৰিয়ালৰ পৰা মই আহিছোঁ। বৰ্তমান মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। মই স্কুলীয়া জীৱনৰ পাতনি মেলিছিলে বৰপথাৰ স্থিত ভলেণ্ট একাডেমীত, আৰু সেইখন স্কুল আছিলে ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়। আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মই ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে পঢ়িছিলোঁ, আৰু তাৰপিছত মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা। বৰ্তমান নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় স্বীকৃতি পাইছে মহাবিদ্যালয়খনে, আৰু বৰ্তমান মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। অৰ্থাৎ আপুনি লখিমপুৰৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ কৰিছে। আপুনি তাতে প্ৰাৰম্ভিক পঢ়া শুনাখিনি কৰি আপুনি বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা দিব উত্তীৰ্ণ হৈছে। আৰু আপুনি কৈছে যে আপোনাৰ দেউতা এগৰাকী সাহিত্যৰ অনুৰাগী। তেখেতে সাহিত্য ভাল পায়, পঢ়া শুনা কৰি ভাল পায়। গতিকে ঘৰখনতে নিশ্চয় আপোনাৰ লিখা মেলাৰ এই যাত্ৰা আৰম্ভ হৈছিলে। সেইটো হয়। দেউতাই মোক ক্লাছ 5ত থাকোঁতে এবাৰ সুগন্ধি পখিলাৰ কিতাপখন উপহাৰ দিছিলে, হীৰেণ ভট্টাচাৰ্যৰ। আৰু তেতিয়া কবিতা কি আচলতে উপলব্ধি কৰিব পৰা নাছিলোঁ। প্ৰথম এতিয়ালৈকে যেনেকে দিছিলে তেনেকে থৈ দিছিলোঁ, কিন্তু লাহে লাহে যেতিয়া উপলব্ধি কৰিলোঁ, যেতিয়া মই দেউতাক স্কুলৰ পৰা আহি সদায় দেখোঁ যে উকা কাগজ এখন আৰু কলমটো লৈ বহি থাকে, তেতিয়া আচলতে কবিতা কি সেইটো তাৰ মাহাত্ম্যটো বুজিয়ে পোৱা নাছিলোঁ। কিন্তু লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ বা বুজন হ'বলৈ ধৰিলোঁ, তেতিয়া মোক দেউতাই লিখা 2-এটা কবিতা পঢ়িবলৈ দিয়ে, আৰু বুজন হোৱাৰ লগে লগেহে আচলতে কবিতানো কি, কবিতাৰ ভিতৰতনো কি থাকে, বা মানুহে কি ক'ব খোজে, সেই কথাখিনি উপলব্ধি কৰিবলৈ যত্ন কৰিছিলোঁ। আৰু দেউতা খুব অধ্যয়ন পিপাসু এগৰাকী ব্যক্তি, আৰু কবিতা লিখাৰ ধাৰণাটো বা গল্প লিখা বা প্ৰবন্ধ লিখা, কবিতা লিখা, এই সম্পূৰ্ণ ধাৰণাটো মোক গঢ় লৈ উঠিছে মোৰ ঘৰখনৰ পৰা, মোৰ পৰিয়ালৰ পৰা। মই যদি কিবা এটা কৰিব পাৰিছোঁ, বা মই যিখিনি উকা কাগজত কচৰত কৰোঁ, সেইখিনি যদি মই কবিতাৰ নাম দিওঁ, তেনেহ'লে যিগৰাকী ব্যক্তিক মই সম্পূৰ্ণ ক্ৰেডিটটো দিব পাৰিম, সেইগৰাকী মোৰ দেউতাই হয়। আৰু আপুনি অকল কবিতা লিখেনে আন গল্প বা নাটকৰ লগতো জড়িত? মই নাটকৰ সৈতে জড়িত এক প্ৰকাৰ হয়, কাৰণ মই স্কুলত থাকোঁতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাইছিলোঁ, আৰু অভিনয়ৰ সৈতে জড়িত। অভিনয় কৰে? স্কুলত থাকোঁতে কৰিছিলোঁ। এতিয়া অৱশ্যে ইমান সুযোগ সুবিধা পোৱা নাই, কিন্তু তাৰ সমান্তৰালভাৱে মই কবিতা লিখোঁ। গল্প লিখাত ইমান পাৰ্গত নহয়, কিন্তু মাজে মাজে চেষ্টা কৰোঁ, কিন্তু সেয়া গল্প একেবাৰে পৈণত ৰূপ দিব পৰা নাই মই। তাৰ উপৰিও মই প্ৰবন্ধ লিখিবলৈ চেষ্টা কৰোঁ, ৰচনা লিখোঁ। কেইবাখনো অসম ভিত্তিক ৰচনা প্ৰতিযোগিতাত মই পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছোঁ। আপুনি যিহেতু কবিতা লিখি আহিছে, কবিতাৰ বিষয়বস্তু সম্পৰ্কে আমি জানিব বিচাৰিছো যে আপুনি কেনেধৰণৰ বিষয় বাছি লয় কবিতা ৰচনাৰ বাবে?
আচলতে মানুহৰ মনৰ মাজত কিছুমান কথা হৰ চলি থাকে আৰু কেতিয়াবা এনেকুৱা হয় যে আমাৰ ওচৰত কোনো নাথাকে সেই কথাখিনি শুনিবলৈ আৰু সেই কথাখিনিকে যেতিয়া মোৰ ওচৰত মানুহ কোনো নাথাকে মোৰ মনৰ কথাখিনি শুনিবলৈ সেই উকা কাগজতে কিবা কিবি লিখি থাকো আৰু তাকে মই কবিতাৰ ৰূপ দিবলৈ যত্ন কৰো আৰু সেই কিবা কিবিটোকে মই কবিতা বুলি ধৰি লৈছো আৰু বিষয়বস্তু হিচাপে মোৰ মনৰ মাজত যিবোৰ চলি থাকে মই তাকে লিখিবলৈ যত্ন কৰো অৰ্থাৎ মনৰ অনুভৱখিনিকে আপুনি কবিতাৰ ৰূপ দিবলৈ যত্ন কৰো ঠিক আছে বাৰু আপোনাৰ সৈতে আমি আৰু কথা পাতিম কিন্তু এই মুহূৰ্তত আপোনাৰ কবিতা আমি শুনিব বিচাৰিছো ঠিক আছে মই এটি কবিতা পাঠ কৰিব বিচাৰিছো কবিতাৰ শিৰোনাম আধা লিখা পংক্তি আধা লিখা পংক্তিৰ শেষৰটো শব্দ বিচাৰি অসাৰ্থক তোমাৰ চকুত চকু থৈ মই পাহৰিছিলো সমস্ত দিনৰ যাতনা মই নাজানো এয়া প্ৰেম নে আন কিবা শুনিতত আঁকি যোৱা এখন মানচিত্ৰ বুকুত ধাৰণ কৰি ৰখাটো প্ৰেমৰ বাদে আন একো নহয় মই শুনিব নোখোজা কথাবোৰ মোক নকলেই মই সুখী হম নৈৰাশ্য কিংবা পৰিতুষ্টিৰ কথা মই নকলেই সুখী হম প্ৰিয়তম তোমাৰ দহুতি আঙুলিৰে বুলাই দিয়া অলপ শব্দ অলপ পোহৰ আহা আমি মাটি পানী আৰু জুইক খামুচি এজোপা গছ হওঁ আমি য'ত কথাবোৰ শেষ কৰিছিলো তাতেই জন্ম হওক এটি সাধু কথাৰ এটা চমৎকাৰৰ শেষত মই পাহৰিলো কি অতদিনে গাপ দি ৰখা অলপ যাতনা অলপ তাৰণা মলঙি যোৱাৰ বাসনাৰ মৰ্ম বেদনাত আছিল কি তোমাৰ চুৰিৰ আঘাতত মই পাহৰিলো যি ইমান তীব্ৰ তোমাৰ চুৰিৰ আঘাত ঘন নীলা আকাশত মই খেদি ফুৰা জন্তু অতদিনে তোমাৰ বুকুতে শুই আছিল সৌ সুদূৰত এজাক জোনাকী এই বাটেই সেই বাট য'ত এখন নদী আছিল এটা উকমুকনি আছিল নদীখনে সজল কৰে স্বপ্নাটোৰ চকুৰবোৰ কথা দিলো নৈখনৰ সিপাৰে মই ৰৈ থাকিম হালধীয়া সোঁৱৰণি খামুচি কবিতাৰ শিৰোনাম তোমাৰ গান তুমি ভাল পাওঁ বুলি ক'লা মই গুজি দিলো দেও পাহাৰৰ এমুঠি জোনাক তোমাৰ আৰু মোৰ মাজত এটা মৰাশিল তোমাৰ আৰু মোৰ মাজত ওলমি আছে শেষ নিশাৰ হেতা জোন আবেলিৰ সোণালী বতাহে কপাই যোৱা ৰূপালী ঢৌ বহাগৰ স্তব্ধতাত দুপৰৰ বননিত তুমি শুই আছা মোৰ প্ৰাণৰ পুতলা মোৰ বুকুৰ ভিতৰে বাহিৰে শুনিছো সেই কথা জিলিৰ মাতত খহি পৰা এন্ধাৰ এটা জিলিৰ মাতত নামি আহিল ইমান এন্ধাৰ আৰু নামি আহিল কটকী মোৰ বুকুত বাজিল কাৰ কৰুণ মাত অতদিনে মোৰ ওঠত লাগি আছে তোমাৰ গান আমি জয়শ্ৰীৰ কবিতা শুনিলোঁ খুব ভাল লাগিল তেখেতৰ আৰু কেইটামান কবিতা আছে আমি সেইকেইটা কবিতাও শুনিম কিন্তু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ বিতুপনৰ ওচৰলৈ বিতুপনে আজি আমাৰ অনুষ্ঠানলৈ গল্প এটি লৈ আহিছে আপোনাৰ গল্প আমি শুনিম কিন্তু প্ৰথমে আপোনাৰ বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ জীৱনৰ আৰম্ভণি কালচোৱালৈ আমি উভতি যাব বিচাৰিছোঁ আৰু জানিব বিচাৰিছোঁ আপোনাৰ জন্ম শিক্ষা আৰু শৈশৱ সম্পৰ্কে হয় মোৰ জন্ম হৈছিল তামুলপুৰ জিলাৰ দক্ষিণপুনীয়া নামৰ এখন সৰু গাঁৱত হয় বৰ ধুনীয়া গাঁও ভূটানৰ সমীপৱৰ্তী এখন সেউজীয়া গাঁও হয় তাতে আৰম্ভ কৰিলোঁ মোৰ জীৱন আৰু শংকৰদেৱ বিদ্যানিকেতন তামুলপুৰত মই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ তাৰ পৰাই তাৰপিছত সপোনৰ পংখেদি গুৱাহাটীলৈ আহিলোঁ কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিলোঁ তাৰপিছতেই নামভৰ্তি কৰিলোঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ অৰ্থে কি বিষয় আছিল আপোনাৰ মই ইতিহাস বিভাগত অধ্যয়ন কৰিছিলোঁ হয় সৰুৰ পৰাই বুৰঞ্জী ইতিহাস বা পুৰণি কালচোৱাৰ প্ৰতি বা আমাৰ যিবোৰ আগতে হৈ গৈছে সেইবোৰ কথাৰ প্ৰতি সাংঘাতিক আকৰ্ষণ আছিল আৰু সেইকাৰণে বোধ কৰোঁ ইতিহাস বিষয়টো বাছি ল'লোঁ শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ জনসংযোগ সাংবাদিকতা বিভাগৰ প্ৰৱেশ পৰীক্ষাৰ কাৰণে মই অৱতীৰ্ণ হৈছোঁ আপুনি এইবাৰ স্নাতক পৰীক্ষা দিছে হয় আৰু এইবাৰ আপোনাৰ সাংবাদিকতা
ক্ষেত্ৰখনলৈ যোৱাৰ ইচ্ছা আছে হয়। হয় ইতিহাস বিষয়ৰ পৰা আপুনি সাংবাদিকতা ক্ষেত্ৰখনলৈ যাব বিচাৰিছে কিয় সৰুৰ পৰাই দুটামান কাম কৰি খুব ভাল পাইছিলোঁ তাৰে এটা হৈছিলে কথা কৈ খুব ভাল পাইছিলোঁ মাইক্ৰফোনত কথা কৈ খুব ভাল পাইছিলোঁ মোৰ ঘৰত আজিলৈকে এটা টিভি নাই কিন্তু যেতিয়া খুৰাহঁতৰ ঘৰত বেলেগৰ ঘৰত যাওঁ যেতিয়া বাতৰি পঢ়ি থকা শুনা পাওঁ দেখোঁ তেতিয়া খুব ভাল লাগে হয় নিজে আহি ঘৰত বাতৰি কাকতখন সেই একেই সুৰত সেই একেই লয়ত পঢ়িবলৈ যত্ন কৰোঁ আৰু সেইকাৰণে বোধ কৰোঁ টিভিৰ প্ৰতি ৰেডিঅ'টোৰ প্ৰতি বা সাংবাদিকতাৰ বিষয়টোৰ প্ৰতি মোৰ আকৰ্ষণ দিনে দিনে বাঢ়ি গৈছিল আৰু কালক্ৰমত সেই হুতাহটো সেই সপোনবোৰ আৰু বেছি বাঢ়ি গৈ থাকিল আৰু সেইকাৰণে এতিয়া ভাবিছোঁ যিহেতু স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পাছত মই আনুষ্ঠানিকভাৱে সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিব পাৰোঁ হয়। গতিকে সেই জীৱনৰ সেই সপোনটো সপোনবোৰ হয় পূৰণ উদ্দেশ্যে। কৰাৰ কাৰণে মই এই বাটে আহিছোঁ হয় হয় আপুনি এই বাটত সফল হওক আপুনি গল্প লিখি আহিছে লিখা মেলা কৰি আহিছে লিখা মেলাৰ এই জগতখনলৈ আপুনি কেতিয়া আহিল লিখা মেলাৰ আগতে মই আচলতে সৰুতে সাংঘাতিক কিতাপ পঢ়িছিলোঁ হয় কিতাপ কেনেকৈ পঢ়া আৰম্ভ কৰিলোঁ সেইটো বৰ ভাল লগা কথা এটা মোৰ কাৰণে এবাৰ চতুৰ্থমান শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ জ্বৰ হ'ল মায়ে ডাক্তৰৰ ওচৰত লৈ গ'ল আৰু ঔষধ পাতি লৈ অহাৰ পিছত কিতাপৰ দোকান এখনত সোমাই ৰংমন মাহেকীয়া হয় আলোচনীখন হয় কিনিছিলোঁ খুব জনপ্ৰিয় এখন আলোচনী হয় সেই যে তাৰ কাৰ্টুনকেইটা পঢ়ি ভাল লাগিল মনত লাগি গ'ল কিবা এটা তাৰপিছত কিতাপ পঢ়া আলোচনী পঢ়া সেই পঢ়াৰ নিচাটো সেই জাগি পঢ়াৰ উঠিল। নিচাটো আহি গ'ল হয় মোৰ মা দেউতা বহুত বেছি শিক্ষিত নহয় তথাপি তেওঁলোকে পঢ়াৰ ক্ষেত্ৰত আমাক সদায় আগুৱাই দিছিল মই যদি কওঁ কিতাপ এখন কিনিব লাগে তেওঁলোকে যেনেকৈ নহওক মোক যোগাৰ কৰি দিছিল সুবিধাখন কৰি দিছে বাতৰি কাকতখন নিয়মিতভাৱে ৰাখিছিল দেউতাই বাতৰি কাকত মই যেতিয়া অংকুৰ শ্ৰেণীত পঢ়ি আছিলোঁ মই চেৰেকীৰ পাক সেই কাৰ্টুনকেইটা থাকে অসমীয়া প্ৰতিদিনত মই পঢ়িব নাজানো মই বাক কওঁ এইকেইটা পঢ়ি দিব লাগে সেই তেনেকৈ নিচাটো আৰম্ভ হ'ল আৰু তাৰপিছত পঢ়া আৰম্ভ কৰিলোঁ কালক্ৰমত লিখাৰ প্ৰতিও অকণমান হাবিয়াস বাঢ়িল তাৰপিছত প্ৰথমতে কবিতাই লিখিলোঁ হয় বেছিভাগ মানুহে কবিতাৰ জৰিয়তে নিজৰ যাত্ৰা আৰম্ভ কৰে মই ব্যতিক্ৰম নাছিলোঁ কবিতাৰ জৰিয়তে আৰম্ভ কৰিলোঁ আৰু এতিয়া কেনেধৰণৰ বিষয়ত আপুনি কবিতা লিখিছিলে সঁচা কথা ক'বলৈ গ'লে প্ৰেম মূল বিষয় আছিলে যেতিয়া মই প্ৰথম কবিতা লিখিছিলোঁ সেইবোৰ মই নাভাবোঁ এতিয়া পঢ়াৰ যোগ্য হৈ আছে তথাপি যত্ন কৰিছিলোঁ বেলেগক শুনাই বেলেগক কৈ খুব ভাল পাইছিলোঁ হয়। আৰু তাৰপিছত প্ৰবন্ধ লিখা আৰম্ভ কৰিলোঁ নাটক দুখনমান লিখিলোঁ কিন্তু এতিয়া সম্পূৰ্ণৰূপে মই গল্প লিখাৰ কামতে মনোনিৱেশ কৰিছোঁ আৰু তেনেকৈ চলি আছে আপুনি গল্প কবিতা নাটক প্ৰবন্ধ এই আটাইকেইটাৰ ভিতৰত কোনটো ক্ষেত্ৰ বেছি ভাল পায় কি লিখি বেছি ভাল লাগে মই আচলতে মানুহজন বহুত বেছি সংবেদনশীল মনত বহুত চিন্তা আহি থাকে বহুত ঘটনাই ক্ৰিয়া কৰি থাকে বহুত কিবা কিবি দেখি থাকোঁ সেই কথাবোৰ ফুটাই তোলাৰ কাৰণে বা মোৰ মনত যিখন যুদ্ধ হৈ আছে সেইখন যুদ্ধক কাকতত লিখি উলিয়াবৰ কাৰণে মই ভাবোঁ গল্পই আটাইতকৈ উত্তম মাধ্যম আৰু সেইকাৰণে বোধ কৰোঁ গল্পৰ জৰিয়তে মনৰ ভিতৰত থকা কথাখিনি মই লিখি উলিয়াবলৈ ভাল পাওঁ মনৰ অনুভৱখিনি গল্পৰ জৰিয়তে লিখিবলৈ প্ৰকাশ কৰিবলৈ আপুনি আটাইতকৈ বেছি সুবিধা পায় হয়। গতিকে এই গল্পকে আপুনি বাছি লৈছে হয়। আৰু আজি আমাৰ অনুষ্ঠানলৈ আপুনি এটি গল্প লৈ আহিছে এই মুহূৰ্তত আমি আপোনাৰ গল্পটো শুনিব বিচাৰিছোঁ নিশ্চয় মই আজি লৈ অহা গল্পটি হৈছে ঔষধ গল্পটি পাঠ কৰাৰ আগমুহূৰ্তত মই গল্পটিৰ বিষয়ে দুটা কথা ক'ব বিচাৰিছোঁ যদি সঁচা কথা কওঁ এইটোৱে আছিল মোৰ জীৱনৰ প্ৰথমটি সম্পূৰ্ণ কৰা গল্প ইয়াৰ আগতে কেইবাবাৰো প্ৰয়াস কৰিছিলোঁ কিন্তু গল্প সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ প্ৰথমটি গল্প লিখিলোঁ আৰু গল্পটিৰ বিশেষকৈ মই যিটো ধৰণে শেষ কৰিলোঁ সেই বস্তুটোৱে মোৰ আজিও এইটো কথা মই বাৰে বাৰে ভাবি থাকোঁ যে মই এই গল্পটো কেনেকৈ লিখিলোঁ যি নহওক মই গল্পটি পাঠ কৰিব লৈছোঁ গল্পটিৰ নাম ঔষধ আৰু মই কোৱা ধৰণে এইটো গল্পৰো মূল চৰিত্ৰ নাৰী আৰু এটি ছাগলী বহুদিনে নসলোৱা ফুটা টিংপাতেৰে পানী পৰি পৰি শেলুৱৈৰ দৰে হৈ পৰা কেঁচা মাটিৰ বাৰাণ্ডাখনৰ সেউজীয়া চামনিখিনি নুগুচোৱাকৈ তগৰে এনেই ওপৰে ওপৰে মচি আনিলে আজি গৰু বিহু শেষ চতৰ ভৰ বাৰিষাৰ একেটা দিনত বৰষুণ হয়েই সেই বাৰাণ্ডাখন ভালকৈ শুকাব পৰা নাই অৱশ্যে এইকেইদিনত মচা নমচা একেই অনৰ্থক কথা তাই জানে এতিয়া মচি অনা বাৰাণ্ডাখন অলপ পাছত ৰ'দত শুকাই কৰকৰাই লাগিলেও ৰাতিলৈ এনেই আকৌ ধমধমকৈ বৰষুণ দিব শিল পৰি টিং নাভাঙিলেও সিহঁতৰ চিকা বুকুখন আৰু বেছিকৈ ফাটি ফাটি যাব কাইলৈ পুৱাই আকৌ তাই হাউলি হাউলি ঘৰৰ পানী সিঁচি
খোজ দিব পৰাকৈ থৈলা অথবা চিত্ৰাহঁতৰ পায়খানা সাজিবলৈ অনা ভঙা ইটাৰ টুকুৰাবোৰ পাৰি দিব লাগিব। মুঠতে মচি লাভ নাইকিয়া। তাতে আকৌ বিহুৰ এনি মহমহীয়া দিনত বিহু নাগালেও নেনাচিলেও পালিলেও নাপালিলেও গা মন কিবা কিবা লাগি থাকে। কামত মন বহুৱাবলৈ টান। গতিকে পুৱাৰ বাঢ়ি বন শেষ কৰি দিনটোলৈ লেতেৰা কাম কৰিব নলগাকৈ আজৰি হোৱাৰ শান্তিখিনি তাই বুজি পায়। তথাপি বাৰাণ্ডা মচাৰ কামটো আধাপাল মাৰি হ'লেও মচি অনা লেচাখন দমকলটোৰ পাৰত ঠেকেচা মাৰি থৈ তাই মাকক মাত লগালে। আই, লাও বেঙেনাখিনি ক'ত থৈছ? দেচোন, ছাগলীজনীক পিন্ধাব লাগিব নহয়। সেইখিনি তাই কালিয়েই খাই পেলালে। জুহালৰ ওচৰতে থৈছিলোঁ। কোন পাকত জানো সোমাই আহি খালে গমেই নাপালোঁ। বদমাছ ছাগলী। মাকে দূৰৰ পৰাই মাত লগালে। এতিয়া মাকৰ কথাৰ উত্তৰ দিবলৈ তগৰৰ 1 ছেকেণ্ডো নালাগিল। লাগিবই বা কিয়, এইটো আশাতেই তাইৰ মন পুৱাৰ পৰা উচপিচাই আছিল। পুৱাৰ পৰা নহয়, ঠিক এসপ্তাহৰ পৰা উচপিচাই আছিল। এতিয়া হঠাৎ সেই আশাত পানী পৰিলে তাই অকণো হেৰফেৰ নোহোৱাকৈ উত্তৰ দিয়াটো স্বাভাৱিক কথা। হ'ব দেচোন কিবা এটা। পহিলা বিহুৰ দিনাই ক'তনো বেলেগৰ ঘৰত খুজিবলৈ যাবি। কিবা এটা কৰিম দে মাই, খৰধৰ কৰিব নালাগে। চিত্ৰাহঁতৰ বিহুৰ কিবা কাম আছে নেকি সুধকৈ যা। তগৰৰ মনটো যেন তাতেই বমি গ'ল। বতাহ পাই বতাহ হোৱা কৰ্পূৰ এটুকুৰা যেনেকৈ বৰফ ঘঁহি দিলেও আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰি, এইজনী তগৰৰ বিন্ধ খোৱা কলিজাটোক আকৌ মৰমৰ মলম ঘঁহি ঠিক কৰাটো ইমানো সহজ নহয়। আচলতে পৰহি ৰাতি ভঙা টিঙৰ ফুটাৰে সৰকা পানীত তিতি মাকৰ গাটো বেয়া। বেয়া মানে বহুতেই বেয়া। দুদিন ধৰি নোখোৱা নেমেলা ঢেলা ৰঙৰ পুৰণি চৰকাৰী কম্বল দুখনৰ হেঁচাত শুই থকা মানুহজনীৰ পেটত এইকেইদিনত কিবা পৰিছে যদি অকল জীৱনৰ প্ৰতি সাংঘাতিক বিকাৰ মাথোন। তেনে অকণমান মুচৰিলেই মৰি যাব খোজা দুৰ্বল পাৰৰ পোৱালি যেন মাকজনীয়ে এতিয়াও তাইক মাত দি আছে, সেয়া বৰ সৰু কথা নহয়, সেয়া ভাগ্য। অৱশ্যে ঔষধৰ অভাৱত দুদিন ধৰি হেহাই থকা মাকৰ গাটো যিমান বেয়া, সিহঁতৰ ঘৰখনৰ অৱস্থাটো তাতোকৈ বহু গুণে বেয়া। তগৰে ৪ৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তাইৰ দেউতাক ঢুকাইছিল। সেইদিন ধৰি তাই আৰু স্কুলৰ মুখ দেখা নাই। বাকী থকা 2টা প্ৰাণীৰ জীৱন নিৰ্বাহৰ বাবে তাইৰ আনৰ মাটিত আধাই খোৱা দেউতাকে সম্পত্তি বুলিবলৈ দি থৈ গৈছিল মাত্ৰ এহাল গৰু আৰু 2টা সৰু সৰু কোঠাৰ বাঁহৰ ঘৰ এটা। তাকো ক্ৰমাৎ গাভৰু হৈ অহা তগৰৰ গা আৰু কাপোৰ ধোৱাৰ কথা ভাবি দমকল পোতা আৰু দেউতাকে জাপি দি থৈ যোৱা ধাৰখিনি খোজাৰ নামত গৰুহালো বিক্ৰী গ'ল। এতিয়া তগৰ আৰু ৰুগীয়া মাকজনীৰ জীৱন অভাৱেই বেৰি লৈছে। ঔষধ অলপো নোপোৱাকৈ অথবা চিত্ৰাহঁতৰ মাকৰ পানী লাগিলে খোৱাৰ দৰে ডালিমৰ ৰস, আপেল এমুকুৰা মাকক দিবলৈ তাইৰনো দেহাটোৰ বাদে জীৱন সম্বল বুলিবলৈ আছেই বাকী। মাক জীয়াই থকাটো মায়া, বৰ আচু হোৱা মায়া। তগৰে এতিয়া ঈশ্বৰ বিশ্বাস নকৰা হ'ল। ঈশ্বৰ থকাহেঁতেন সিহঁতক এনেকৈ মৰি গদিত যাবলৈ ভুঞ্জিবলৈ নিদিলেহেঁতেন। হয়তো ঈশ্বৰ নাই অথবা ঈশ্বৰ কণা। তগৰে মাকক কয়। মাকে খঙত তাইক বহুত গালি পাৰে। তগৰে গুৰুত্ব নিদিয়ে। অইন কিবা কৰি খাওঁ বুলিও তাইৰ পইচাৰ অভাৱৰ বাবে পঢ়াও নহ'ল। গাঁৱৰ ফালে আজিকালি সিমান কাম নোলায়। তাতে মাকজনীৰ দৰে দুৰ্বল তিৰোতা এজনীক হাজিৰা লগাবলৈ মাতি নিজৰ লোকচান কৰাৰ ইচ্ছা কাৰণো আছে। কথাবোৰ তগৰে নুবুজা নহয়। অৱশ্যে ভাগ্যক ধিয়াই উশাহ এৰালৈকে দিন পাৰ কৰাৰ বাদে উপায়ো নাই। কেতিয়াবা এনেদিনো গৈছে য'ত ভোকৰ জ্বালাত তাই কান্দিবও নোৱাৰে। এতিয়া মাকে উপজাচি আৰ ঘৰে তাৰ ঘৰে কাম কৰি যি 10-20 টকা পায়, সেয়াই সিহঁতৰ জীয়াই থকাৰ একমাত্ৰ পথ। মাকে অনা লাও বেঙেনাখিনি ছাগলীজনীয়ে খাই পেলোৱা কথাটো তগৰে নুবুজাকৈ থকা নাছিল। মাকে তাইক মিছা মাতিছে। যোৱাকালি দিনটো বেমাৰী মাকে বাঁহৰ ঘটখনতে শুই আছিল। এনেস্থলত ঘৰলৈ লাও বেঙেনা আহিল ক'ৰ পৰা? তগৰৰ মনটো উতুবলি ঠাণ্ডা হোৱা গাখীৰৰ চামনিৰ দৰে ডাঠ, অথচ যাতনাৰ মেঘ এটুকুৰাই আৱৰি ধৰিলে। এইজনী মাকেই তাইক ক শ্ৰেণীত কুঁহিপাত পঢ়োঁতে মিছা কথা নকবলৈ শিকাইছিল। ঈশ্বৰ সকলোতে আছে বুলি শ্ৰুতলিপি লিখাইছিল। আজি সেইজনী মাকে তাইক মিছা মাতিছে। ঈশ্বৰে চাই থকা নাইনে বাৰু? সিহঁতলৈ মূৰ তুলি নোচোৱা অকল সিহঁতৰ ঘৰখনৰ বাদে সকলোতে থকা ঈশ্বৰে এতিয়া মাকৰ বাবে কি শাস্তি ভাবিছেনো? তাইৰ বুকুখন মোচৰ খাই যায়। মাকৰ সৈতে মত নিমিলিলেও মাকেই এতিয়া তাইৰ উশাহৰ অম্লজান, জীৱন যাতনাৰ একমাত্ৰ ধতুৰা। খাবলৈ নাপালেও মাকৰ সৈতে কথা পতাৰ সময়ত তাই যেন
ভোগ পাহৰি থাকে। সেইজনী মাক অবিহনে তাই নিজৰ অস্তিত্বক কল্পনাও কৰিব নোৱাৰে। যোৱা বছৰ বিহুৰ সময়তেই মমাইকহঁতে সিহঁতক ছাগলী দুটা দিছিল। পাছে পোৱালি এটা জন্ম দিয়েই মাকজনী মৰিল। আনটোৱেও বলীয়া কুকুৰৰ হাতত জীৱন এৰি দিলে। হঠাৎ তগৰৰ 4 বছৰ আগেয়ে স্কুলৰ বাইদেউ এজনীয়ে কোৱা কথা এষাৰিলৈ মনত পৰিল। বাইদেৱে কৈছিল, ঈশ্বৰে যেতিয়া মানুহক কিবা দিয়ে ঢালি বাকি দিয়ে। সিহঁতৰ লগত কথাটো যেন আখৰে আখৰে মিলিছে। দেউতাক নাই, ধন পইচা নাই, আনকি মাকৰ ঔষধ কিনিবলৈ 10 টকা এটা বা টিংপাত এখনো ভালি থকা নাই। দৰিদ্ৰতাই অজগৰ হৈ সিহঁতৰ পিনে মুখ মেলি দিছে। সিহঁতো সোমাই গৈ আছে লাহে লাহে। মাকৰ অবিৰাম কেকনিত তগৰৰ হুচ আহিল। অলপ বেছিকৈ কাকাব লাগিছে মাকে। ভিতৰলৈ যাওঁ বুলিও তাই নগ'ল। গৈনো কৰিব কি? খাবলৈ নথকা ঔষধ নোপোৱা বেমাৰীক মমতাৰ চকুৰে চাই ভৰি মূৰ পিটিকি থাকিলেই অথবা পানী খাবি মাই বুলি সুধিলেই বেমাৰ ভাল হৈ নাযায়। তাৰ বাদে তাইৰ কৰিবৰ বাবেও একো নাই। আৰু মাকৰ পানী জীৱৰ প্ৰাণ, কিন্তু পানীতকৈ বেছি প্ৰাণ টকা, এগাল টকা। পানীতকৈ প্ৰাণ ভাত এসাঁজ, পানীতকৈ প্ৰাণ টিংপাত দুখন, ঔষধ দুটামান। আৰু জীয়েকৰ ভৱিষ্যত। তেওঁৰ কেকনি ক্ৰমাৎ বাঢ়ি গৈছে। ৰদ আহি বাৰাণ্ডাৰ কিনাৰৰ চৌহদীটোত পৰা দেখি তগৰে অনুমান কৰিলে 11টামান বাজিবৰ হ'লেই। চোতালখনত এনেই ঘূৰি থকা ছাগলীজনী কাহিনী বাৰাণ্ডাৰ খুঁটাটোতে এৰালডাৰে বান্ধি তগৰ মাকৰ ওচৰ চাপিল। আই, কি কৰিবি এতিয়া? মাকে হেহাই হেহাই ক'লে, আমাৰনো বিহু বুলিবলৈ কিটো আছে? কণা গোসাঁয়ে আমাক বিহু দেখুৱাই কষ্ট দিবলৈ বাকী নাই। এতিয়া কিবা এটা নিয়ম হ'লেই হ'ল। খাটৰ তলত ওলকবি দুটা আছে। এটা নি তাকে সৰু সৰুকৈ কাটগৈ, সেয়াই হ'ব। ছাগলীয়ে ওলকবি খাই ভালহে পায়। মাকৰ কথা শুনি তগৰে আৰু ৰৈ থাকিব নোৱাৰিলে। বৈ অহা চকুপানীখিনি এহাতেৰে মচি আনখন হাতেৰে ওলকবিটো লৈ তাই ওলাই গ'ল। জীয়েকৰ কান্দোন দেখি মাকেও নিজৰ চকুপানীখিনি লুকুৱাই নেদেখাৰ ভাও ধৰিলে। হাজাৰ হ'লেও এটুপি পানী খাবলৈও শক্তি নথকা দেহাটোৰে তেওঁ কান্দিবনো কিয়? এনেওতো জীৱনৰ আধা দিন তেওঁ কান্দিয়েই পাৰ কৰিছে। মতা মানুহ হ'লেই ভাল আছিল। মতা মানুহে নাকান্দে। হাজাৰ দুখতো নাকান্দে। সেই শকতি তিৰোতাৰ নাই। মতা মানুহ বিনা দ্বিধাই মৰি যাব পাৰে। ঘৰ তিৰি চলিৰ মায়া মমতাই সিহঁতৰ জীউ বান্ধি নাৰাখে। দোষ তিৰোতা হৈ জন্মাটো। আজি গুচি যাওঁ বুলিও তগৰৰ কথা ভাবিব লাগিব। অন্ততঃ তাইক কাৰোবাক গোটাই থৈ যাব লাগিব। সিহঁতৰ দৰে দুখীয়াৰ ছোৱালী বিনা আচবাব অলংকাৰে নিজৰ কৰি ল'বলৈ বহল মনৰ মানুহ কোনোবা ওলাবও লাগিব। তগৰৰ মাকৰ সাংঘাতিক ভোক লাগিছে। জ্বৰ গৈ মূৰত উঠিছে। ভ্ৰম বোকা নাই যদিও কম্বলৰ তলত থৰ থৰকৈ কঁপিছে। ঘামত তিতি গৈছে, অথচ মানুহজনী বেছিকৈ কম্বলৰ ভিতৰলৈ সোমাই গৈ আছে। গিৰিয়েকৰ কথা মনলৈ আহিছে। তগৰৰ মাক উঠি বহিব খুজিছে, কিন্তু চকু দুটা মুদি শুবও বিচাৰিছে। তগৰৰ মাকক টোপনিৰ দৰকাৰ। কোনে বুজিব, কোনে থিয়াব? মাখিয়তীৰ ডাল এটাৰে লাহেকৈ দীঘলত দীঘলপাত বুলি কোবাই উঠি তগৰে ওলকবিৰ মালাধাৰী ছাগলীজনীলৈ আগবঢ়াই দিলে। কিন্তু এবাৰ শুঙি চাই ছাগলীটোৱে মুখ নেমেলা হ'ল। তগৰে যিমানেই বুদ্ধি কৰি তাইৰ মুখখন মেলাবলৈ জোৰ দিয়ে, ছাগলীজনীয়েও সিমান জোৰেৰে মুখখন নিমেলিবলৈ বল দি মাটিত আছাৰ মাৰি জঁপিয়াবলৈ ধৰিলে। তগৰৰ খং উঠিছিল। চকু দুটা তকৈ জ্বলিছিল খঙত। চকু পকাই ধৰি তাই ছাগলীজনীক জোৰ কৰি মুখখন মেলাবলৈ চাইছিল। কিন্তু নাই। বাৰীত ঔটেঙাৰ গছজোপাত ধংকৈ এটা শব্দ হ'ল আৰু তগৰে চক খাই জোৰটো কমাই দিলে। এটা সময়ত ছাগলীটো গুচি গ'ল। তগৰ ৰৈ থাকিল। ভালেইবাৰ সময় তাই মূৰ্তি এটাৰ দৰে লৰচৰ নোহোৱাকৈ ৰৈ থাকিল। তগৰ হাৰি গ'ল। ছাগলীজনীতকৈও বেছি তাই আজি জীৱনৰ লগতহে হাৰিল। তাইৰ হেঁপাহ সুখৰ অকণমানি কাৰণটোও যেন মুহূৰ্তৰ ভিতৰত প্ৰচণ্ড ধুমুহা এটাই কাঢ়ি নিলে। দুখত আতুৰ হ'লেও মনটোক বান্ধি তাই সন্তৰ্পণে কোঠাত সোমাল। আই, অ' আই, আই, আই। কেইবাবাৰো মতাৰ পাছতো মাকে তাইলৈ সঁহাৰি নিদিলে। দুদিন ধৰি লাগি থকা হেহনিটোও যেন হঠাৎ নাইকিয়া হৈ পৰিল। তাই মাকলৈ চালে। মাকৰ চকু দুটা থৰ লাগি আছে আৰু মুখখন মেলা। খুব সুন্দৰকৈ আপুনি গল্পটো লিখিছে। চহা জীৱনৰ এখন প্ৰায় দেখি অহা ছবি। খুব ভাল লাগিল বহুত গল্পটো। ধন্যবাদ। গল্প লিখাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা বুলি যদি আমি সোধোঁ আপোনাক,
তেনেহ'লে কাৰ নাম ল'ব? যদি মই অকল গল্পৰ কথা কওঁ তেন্তে মোৰ আটাইতকৈ ডাঙৰ আদৰ্শ বা মোৰ প্ৰিয় গল্পকাৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। হয় আমি আটাইয়ে ভাল পাওঁ আৰু তেওঁৰ গল্পত মই সেই সৰলতাখিনি দেখা পাওঁ, হয় সেই নিভাঁজ অসমীয়া সমাজ জীৱন এটাক দেখা পাওঁ আৰু তেওঁৰ গল্পবোৰো এনেকুৱা সাংঘাতিক চিৰিয়াছ বিষয়বোৰৰ ওপৰত প্ৰতিষ্ঠিত বা সংবেদনশীল বিষয়ৰ ওপৰত তেওঁ লিখিছিল। হয় গতিকে তেওঁৰ গল্পই মোক বহুত আকৃষ্ট কৰে আৰু নৰধা শৰ্মা পূজাৰী, তেখেতৰ কথা নকৈ নোৱাৰোঁ, তেখেত মোৰ প্ৰিয় লেখক, হয় মোক বাৰুকৈ আকৰ্ষিত কৰে। বিতৰণৰ পৰা পুনৰ আমি জয়শ্ৰীলৈ আহিছোঁ। জয়শ্ৰীৰ আৰু কেইবাটাও কবিতা বাকী আছে, আমি সেই কবিতাকেইটা শুনিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম ভ্ৰম। ফুটফুটীয়া চোলাটোত অলপ ধূলি, ধূলিখিনি জোকাৰি দেখোঁ তেওঁ মোৰ কাষত নাই। 7 দিন 7 ৰাতি তেওঁ মোৰ কাষতে আছিল, মোক নিচুকাইছিল। শুকান চকুৰ মণিত অলপ বসন্ত পাকিছিল। 7 দিন 7 ৰাতি তেওঁৰ চকুত টোপনি নাই। লুণীয়া ওঠত পুৰাতন সুৰ এটা মই শুনিছিলোঁ। জোনাক নাছিল বনত, জোনাক নাছিল মনত। 7 দিন 7 ৰাতি তেওঁ এটা নিলিখা কবিতা, এখন নিলিখা কিতাপৰ কথা কৈছিল। আত্মহনন কৰিব খোজা কবিজনৰ কথা কৈছিল। তেওঁৱে সেইজন যিয়ে দুখ লালন কৰি থকা প্ৰতিজনক যাচি দিয়ে তৰা ফুলা হাঁহি। প্ৰতিদিনে মৰা তাৰিখবোৰক সোধে পোহৰ হ'বলৈ কিমান পৰ। লুংলুঙীয়া বাট এটাৰে তেওঁক মই যোৱা গৈ দেখিছিলোঁ। পাহাৰৰ দাঁতিত জুপুৰি ঘৰটোত তেওঁ অকলে থাকে। মোক দেখিলে হাঁহে, মই দুগুণে হাঁহোঁ। বিভৎস সপোনটোৰ শেষত তেওঁক খেপিয়াইছিলোঁ। তেওঁ মোৰ কাষত নাই, অথচ একেলগে বহি সূৰ্যাস্ত চোৱাৰ কথা আছিল। নিলিখা কবিতাটো মোৰ বাবে লিখা কথা আছিল। কবিতাৰ শিৰোনাম পোহৰ দিয়া গছ। বাহিৰত বতাহ বলিছে, মই খিৰিকীখন খুলি দিলোঁ। তুমি মোৰ কোঠালৈ সোমাই আহিলা। চকুত তোমাৰ বিদ্ৰোহৰ নিচান, মই লাগি চালোঁ তোমাক। যিদৰে মাজুলীত বেলি উঠা দিনত তুমি মোৰ চকুলৈ চালা আৰু মই তোমাৰ। এনে এটা দিনতে আমি দুয়ো ওলাই যাওঁ, নীলাচলৰ নীলা খটখটীৰ বুকুৰে। মই চাই থাকোঁ, চকুৰে মনিব নোৱাৰা সিপাৰে তুমি মোৰ বাবে ৰুই থৈছা এজোপা গছ। ছাঁ দিয়া গছ, পোহৰ দিয়া গছ। কবিতাৰ শিৰোনাম সাগৰ। ফাগুনৰ শেষৰটো গছপাত সৰোতে তোমাৰ আকাশত মেঘ নাছিল। চিকুণ পুৱাতে সাগৰ খেদি গৈ ৰান্ধনি বেলি কেনিবা লুকাল। এহাত দূৰৈত শুনিলোঁ এষাৰ মাত, ভাজ লগা কেঁকুৰিটোৰ সিপাৰে জীৱন জ্যোতিৰ বাট। আমলখি ফেৰেঙনিত এৰি থৈ শৈশৱ, এই যে খোজ দিলা কাঁইটত। তুমি জানো জানা জোনাকৰ জোনজোননিত তোমাৰ চোতালত ৰ'দে খিলখিলাই নৈ হৈ বৈ আহে আবেলি। তুমি এদিন চাবলৈ আহিবা আমাৰ পথাৰ, তোমাক হাউলি নপৰা গছজোপাৰ কথা কম। ককাই কোৱা গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহজনৰ সাধু কম। আৰু কম কেনেকৈ আকাশে গিলে দুপৰ নিশা জোন আৰু তৰা। তুমি আমাৰ পিতাইক দেখিছানে, যাৰ পিঠিত বিয়পি আছে ঘাম, মাটি আৰু তেজৰ গোন্ধ। আইৰ চকুত আঁউসীৰ জোন, মোৰ দুচকুত মই দেখোঁ এহাল বেগী ঘোঁৰাৰ মৃত্যু। পিৰালিত এটা নিৰাকাৰ শূন্য, দহোটা আন্দোলিত আঙুলিৰ কঁপনিত কলিজাৰ এডোঙা চেঁচা তেজ বৈ গ'ল। আইৰ কৰুণ নিদ্ৰাত কোন মায়াবী হৰিণে খেদি যায়, কুটি কুটি খাই কলিজাৰ এফাল। তথাপি তেওঁ সাগৰ খেদি যায়। শেৱালিজোপা ফুলিবলৈ দে, এতিয়া বসন্তকাল। ককাৰ কথা আছে।
আছিল মোক মানে ককা দুহাত ঢুকোৱাৰ দিনা মই জেতুকা এনেকৈ বুলাই দে, লাইব্ৰেৰীত আছিলোঁ জীৱন যে তাৰ কাৰণে বৃথা মই লাষ্ট নহয়। সময়খিনি নাপালোঁ মানে সেনেকুৱা এটা হেৰি জয়শ্ৰীয়ে আছিল খুব ধুনীয়াকৈ কেইবাটাও তেনেকুৱা বহুত বেলেগ আছিল বেলেগ বিষয়ত কেইবাটাও কবিতা লিখি উলিয়াইছে আৰু আমি কবিতাকেইটা শুনিলোঁ। শ্ৰোতাসকলেও নিশ্চয় ভাল পাইছে। দুয়োগৰাকীলৈ আমাৰ শুভেচ্ছা আছে। আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা সফল হওক, আপোনালোক আগুৱাই যাওক। আপোনালোক দুয়োকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে। ইমানপৰে শ্ৰোতাসকলে উদীয়মান গল্পকাৰ বিতুপন ৰাজবংশী আৰু উদীয়মান কবি জয়শ্ৰী নেওগৰ স্বৰচিত গল্পপাঠ আৰু কবিতা পাঠ আৰু তেখেতসকলৰ সৈতে স্নেহা পাঠকৰ সাহিত্য আলাপ শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।